ৰাজসাক্ষীৰে গ্ৰেপ্তাৰ হ'ব এপিএছ কবিতা দাস। ৰাজনৈতিক প্ৰভাৱত অভিযুক্তৰ তালিকাৰ পৰা বাদ পৰিব নেকি কবিতা দাস? এপিএছচি কেলেংকাৰীত পুনৰ গ্ৰেপ্তাৰ হল 19 জন ৰাজপত্ৰিত বিষয়া। এই 19 জনৰ লগত গ্ৰেপ্তাৰৰ তালিকাত আছিল আন এগৰাকী বিষয়া, আৰু সেইগৰাকী হৈছে এপিএছ কবিতা দাস। এক ৰাজনৈতিক প্ৰভাৱত কবিতা দাস হঠাৎ সন্মত হৈছিল ৰাজসাক্ষী হবলৈ। কাৰণ এটাই, উজনিৰ এজন সাংসদ। এই সাংসদজনেই চেষ্টা কৰিছিল এপিএছ কবিতা দাসক গোচৰটোৰ পৰা আঁতৰাই ৰাখিবলৈ, কিন্তু ডিব্ৰুগড় আৰক্ষীৰ সবল স্থিতিত সম্ভৱ হৈ নুঠিল সেই চেষ্টা, যাৰ বাবে এতিয়া ৰাজসাক্ষী হবলৈ সাজু হৈছে এপিএছ কবিতা দাস। এতিয়ালৈকে আমি এই মুহূৰ্তত ক'ব পৰা নাই, যদি টাইম আহিলে যদি তেওঁ নিজে ভাবে যে ৰাজসাক্ষী হ'ম, ডেফিনেটলি আইনত যি নিয়ম আছে, যি ব্যৱস্থা আছে আইনমতে, সেইমতে ব্যৱস্থা হ'ব। আনহাতে 19 জন অভিযুক্ত বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত আৰক্ষীয়ে দিছে বহু ভয়ংকৰ তথ্য। আদালতত আৰক্ষীয়ে দিয়া তথ্য মতে নিলম্বিত এপিএছ কৌশিক কলিতাৰ ঘৰতো আৰক্ষীয়ে পাইছিল নকল উত্তৰ বহী। 2013 বৰ্ষৰ প্ৰশ্নৰ উত্তৰো উদ্ধাৰ কৰিছিল কৌশিক কলিতাৰ ঘৰত। গ্ৰেপ্তাৰ হোৱা 19 জন বিষয়াৰ উত্তৰ বহীসমূহ আছিল নকল। ৰাকেশ পালে নিজেই কৰিছিল নিৰীক্ষকৰ চহী। বহু উত্তৰ বহীত নম্বৰো দিছিল ৰাকেশ পালে। এই সকলোবোৰ তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 19 জন ৰাজপত্ৰিত বিষয়া। এতিয়া লক্ষণীয় হ'ব আগন্তুক সময়ত কিমান দূৰলৈ আগবাঢ়ে এই কেলেংকাৰীৰ তদন্ত। ব্যুৰো ৰিপৰ্ট DY365।